এই চবৰ লগত বিয়া পাতি জীৱনটোহে ধ্বংস হ'ল পাই গহিবলৈ হ'লে পাউডাৰ এটা আনি দিব নোৱাৰে ক্ৰীম এটা আনিবলৈ অকল দিনটো কামেই কাম কৰি থাকিব লাগে হেৰি শুনিছেনে নাই খবৰে নাই মানে দিনৰ দিনডাল কাম বন নাই নেকি মোবাইলৰ লগত যে টিপি টিপি যে সোমাই থাকে মোবাইল কি ইমান আছেনো চাই থাকে যে ইমানকে ৰ'বাচোন অকণমান কি ৰবা হে ঘৰত কি আছে নাই কি নাই সেইটোতো নাজানা অকল সময় ভাতকেইটা আৰু চাহটো বিচাৰিলে হ'ল আৰু জীৱনটো শান্তি নোহোৱা হ'ল আৰু দেই এই চবৰ পৰা কি যে কৰোঁ নহয় হ'ব তুমি শান্তিয়ে বিচাৰি থকা মই যাওঁগে মোৰ ঘৰলৈ হ'ব যোৱা মাৰ ঘৰত কিমান দিন খুৱাই ময়ো চাম কথা ক'ব লাগিছে কি হলো অকলে অকলে কি বুৰবুৰাই ফুৰিছ কি ডালনো ভূ ভাবি আমাৰ এইজনীৰ পৰা একদম উপায় নাইকিয়া হৈছে গম পাইছনে তই কি হ'লনো আকৌ এই মাইকীবোৰে আমাক কি বুলি ভাবে জানো পায় ওলাই গ'লেও গালি পাৰে এই ঘৰত থাকিলেও গালি পায় আকৌ নাথাকিলেও গালি পায় কাম কৰিলেও গালি নকৰিলেও গালি একদম উপায় নাইকিয়া হৈছে আৰু তোক কৈছোঁ নহয় কিনো যে কথাবোৰ কৈ থাক আৰু তোৰ নহয়নো কি জীৱনটোত বহুত অনলাইন শ্বপিং কৰিলোঁ মই ভাল প্ৰডাক্টো পালোঁ বেয়া প্ৰডাক্টো পালোঁ কিন্তু এই আমাৰ জহা মালটো লিখা মই প্ৰডাক্ট কেতিয়াও নাই পোৱা গম পাওঁ নে মানে আমাৰ এইটো অনলাইন শ্বপিং কৰি অনাহে এই মোবাইলডালত ৰিল খোপা চাই আনিলোঁ যে সেইডাল অনলাইন শ্বপিং কৰি আনিলোঁ যে এই পৰিণাম পাই আছোঁ মই এতিয়া এইটো কথা মানে আৰু এটা তোক কথা কৈ থওঁ শুনি ল জীৱনত কেতিয়াও অনলাইন শ্বপিং নকৰিবি অফলাইনেই কৰিবি নহ'লে মোৰ লিখিয়াও একেই অৱস্থা হ'ব তোৰ গম পালি